অসম রাজ্যিক ভারতীয় জনতা পার্টির নির্দেশ মর্মে আরও অনুমোদিত ইতিমধ্যে হয়েছে। আমি ১ নম্বর গোসাইগাঁও বিধানসভা সমষ্টি ভিত্তিক আমার যে প্রবন্ধন সমিতি, এই নির্বাচন প্রবন্ধন সমিতির প্রথমখন বৈঠক আজি ইয়াতে বিভিন্ন বিভাগৰ দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তা বন্ধু আৰু বান্ধৱীসকলক লৈ আমি ইতিমধ্যে কৰিছোঁ। আমাৰ ইতিমধ্যে ৩৬টা বিভাগ আছে। এই বিভাগক লৈ অহা ২০২৬ চনত যি অসমত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, তাত আমি ১ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টি ভিত্তিক আমাৰ যি নিৰ্বাচনী ৰণদংকা আমি আজিৰ এই প্ৰবন্ধন সমিতিৰ প্ৰথমখন বৈঠকৰ যোগেদি আমি আৰম্ভ কৰিছোঁ। অহা দিনবিলাকত আপোনালোকে সকলোৱে জানে, অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আমি অসমত পুনরায় ভারতীয় জনতা পার্টি নেতৃত্বাধীন সরকার বনাবলৈ গৈ আছোঁ, তাত কোনো সন্দেহ নাই। আৰু আগন্তুক দিনত অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত আমিও গোসাইগাঁওবাসী হিচাপে গোসাইগাঁও সমষ্টিৰ প্ৰতিজন ৰাইজে ১ নম্বৰ, যেহেতু যোৱাবাৰ ২৮ নম্বৰ গোসাইগাঁও সমষ্টি আছিল, এবাৰ ১ নম্বৰ সমষ্টি হৈছে, আমিও ১ নম্বৰখন NDAৰ প্ৰাৰ্থী যাকে নিদিয়ক আমি এইখন উপহাৰ স্বৰূপে দিবলৈ ওলাইছোঁ আৰু এইখন আমি উপহাৰ স্বৰূপে দিবলৈ সক্ষম, তাত কোনো সন্দেহ নাই। আৰু অহা নিৰ্বাচনত আমি ১ নম্বৰ সমষ্টি হিচাপত ইয়াত ধ্বজা উৰাই আমাৰ সামগ্ৰিক যি বিকাশৰ যাত্ৰা তাক আমি অব্যাহত ৰাখিম বুলি আশাবাদী। এইবেলি চাওক, এইবেলি আগৰ যিটো ভোট আছিল তাতকৈ বহুত ভোট ইতিমধ্যে হ্ৰাস হৈছে। তাৰ পৰা বহুতখিনি তাৰমানে পৰ্বতজৰাত গৈছে, বহুতখিনি বাওখুংৰিত গৈছে। আমাৰ যিটো বৰ্তমান যিটো গোসাইগাঁৱৰ যিটো ভোটৰ যিটো পেটাৰ্ণ আছে, তাত আমি আমাৰ বিচাৰ পৰিবাৰৰ আমাৰ যি ভোটৰ সংখ্যা সৰ্বাধিক আছে আৰু সেই হিচাপত আমি আৰু আমাৰ NDA প্ৰাৰ্থী যিয়ে নহওক আমি ইয়াৰ পৰা বিজয় ধ্বজা উৰাবলৈ সক্ষম হওঁ। এইজন ইতিমধ্যে তো 10জন কৰিছে, এতিয়া দলে সেইটো নিৰ্ধাৰণ কৰিব কাক দিয়ে কাক নিদিয়ে, না আমাৰ কোনোবা মানে এলাই পাৰ্টনাৰক দিয়ে না NDAক দিয়ে। মুঠতে NDAৰ প্ৰাৰ্থী হ'ব আৰু NDAৰ প্ৰাৰ্থী ইয়াৰ পৰা জয় হোৱাটো নিশ্চিত।